জ্বর বুনে রে লিখি যাম ইতিহাস মুছি যাম দিন অমাজৰহীন পৰিহাস। অসমীয়া সমাজত অসমীয়া ইতিহাসত ত্ৰিমূৰ্তিৰ এক মূৰ্তি এই বিষ্ণুপ্ৰসাদ ৰাভাক আমি যদি সমাজৰ পৰা আমাৰ মাজৰ পৰা আমি পাহৰি যাওঁ তেনেহলে হয়তো অসমীয়া জাতি কেতিয়াও বাচি থাকিব নোৱাৰিব। যেনেকে আমি শংকৰদেৱক বাদ দি অসমীয়া জাতিৰ কল্পনা কৰিব নোৱাৰো ঠিক তেনেকে বিষ্ণু ৰাভাক বাদ দি অসমীয়া জাতিৰ আমি কল্পনা কৰিব নোৱাৰো। জ্যোতিপ্ৰসাদ আগৰৱালাক বাদ দি ভূপেন হাজৰিকাক বাদ দি আমি অসমীয়া জাতিৰ কল্পনা কৰিব নোৱাৰো। কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল। জাক 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 মজদুৰ নজোৱান জাক 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 মজদুৰ নজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল। তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰণৰ শিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল। কিমান কিমান জনমে মিছাতে গ'ল কিমান গধূলি তেওঁ যে নগলো কৰিব যে মনয়া কানে কানে মনৰ বাতৰিয়ালে মনয়া কানে কানে মনৰ বাতৰিয়ালে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে খুলি চালে পৰাই উতলা হৃদয়ৰ গোৱা গান ভাল পোৱা যে লগনো কৰিব যে লগনো কৰিব যে
শুনিল পলাই ভ্ৰমৰা ফুল কুঁৱৰীৰ ৰস শুনিল পলাই ভ্ৰমৰা মুখ ঢাকি তাই কান্দে লুকাই মুখ ঢাকি তাই কান্দে লুকাই আপোন পাহৰা ফুল কুঁৱৰীৰ ৰস শুনিল পলাই ভ্ৰমৰা সেই ফুলকেই বুটলি আনি তিয়ালো চকুলো হানি সেই ফুলকেই বুটলি আনি তিয়ালো চকুলো হানি কাঠিলৈ ফুলৰ মালা কাঠিলৈ ফুলৰ মালা ৰসেৰে ভৰা ফুল কুঁৱৰীৰ ৰস শুনিলৈ পলাই ভ্ৰমৰা। আচলতে সমন্বয়ৰ প্ৰতি সকলোৱে কয় বিষ্ণুৰাভা আচলতে দেউতাক আছিল বড়ো সম্প্ৰদায়ৰ আৰু দেউতাকৰ তুলনীয়া পুতেক আছিল ৰাভাৰ, গতিকে ৰাভা উপাধি লৈছে। আচলতে তেওঁ বড়ো আৰু নিজকে তেওঁ কিৰাত বুলি কৈছে, গতিকে তেওঁ আকৌ অসমীয়াৰ কথা কৈছে, সমন্বয়ৰ কথা কৈছে। গতিকে বিষ্ণুৰাভা নিজেই এটা সমন্বয়ৰ প্ৰতীক। জন্ম বড়োত, ডাঙৰ দীঘল হ'ল ৰাভাত, কয় অসমীয়াৰ সমন্বয়ৰ, অসমীয়া জাতিৰ কথা, অসমীয়া সমাজৰ কথা, শংকৰদেৱৰ। আৰু আজি আমাৰ সমাজে লৈ ফুৰা শংকৰদেৱৰ যিখন চিত্ৰ সেইখনো বিষ্ণুৰাভাই অঁকা। বহুতে নাজানে, কিন্তু আজি যিখন শংকৰদেৱৰ ছবি আমাৰ মানুহবিলাকে শংকৰদেৱ শংকৰদেৱ বুলি লৈ ফুৰে সেইখন বিষ্ণুৰাভাই অঁকা। এতিয়া যোৱা শতিকাত অসমত তিনিজন বিখ্যাত পুৰুষৰ জন্ম হৈছিল বুলি কয়, আমিতো সৰু মানুহ। তাৰে এজন হৈছে বিষ্ণুপ্ৰসাদ অসমত, জ্যোতিপ্ৰসাদ আৰু ভূপেন হাজৰিকা। শ্ৰদ্ধাৰ সঞ্চালক মহোদয় প্ৰমুখ্যে আমাৰ উপবিষ্ট শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল, আচলতে আমি কৈছোঁৱেই যে এতিয়া ছাত্ৰ ছাত্ৰীসকল যিহেতু নাই, আমি অনুষ্ঠানটো স্বাৰ্থত আমি এইখিনি কৰিবলগীয়া হৈছে। আৰু সবিতা টকবেপী এগৰাকী কাৰ্বি ছোৱালী, আপোনালোকে সকলোৱে জানে, কিন্তু তাই কালি হঠাতে মোক ক'লে যে প্ৰীতি, আমি এটা ৰাভা সংগীত নাচিম। আৰু সেইটো মোৰ বাবে আটাইতকৈ ডাঙৰ কথা, আমাৰ বাবে আটাইতকৈ সুখৰ কথা। এজনী কাৰ্বি ছোৱালী হৈও তাই বিষ্ণুৰাভাৰ সংগীত এটা নাচিবলৈ তাই চেষ্টা কৰিছে আৰু তাই খুব ভয় খাইছে, আৰু সেইবাবে মই তাইৰ লগত সহযোগ কৰিছোঁ। আমাৰ মানে ষ্টেপো নিমিলিব পাৰে বা কিবা নহ'ব পাৰে, বিষ্ণুৰাভাৰ প্ৰতি আমাৰ মাথো এটা শ্ৰদ্ধাঞ্জলিহে, গতিকে ভুল ত্ৰুটি ৰৈ গ'লে ক্ষমা কৰিব।
লগত আমন্ত্রিত 38 লেভেল এনসিসি বেটেলিয়নৰ কমান্ডেন্ট দলে ডাঙৰীয়া, মোৰ সহকৰ্মী উপাধ্যক্ষ বৰ্মন ডাঙৰীয়া, IQACৰ কোঅৰ্ডিনেটৰ মেজ ডাঙৰীয়াৰ সৈতে মোৰ সন্মুখত উপবিষ্ট মোৰ সহকৰ্মীসকল আৰু মোৰ অতি মৰমৰ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও এনসিসি ট্ৰেইনিং কেম্পত উপস্থিত হোৱা বিভিন্ন প্ৰান্তৰ এনসিসিৰ কেডেটসকল, ইতিমধ্যেই বিষ্ণুৰাভাৰ জীৱনশৈলীৰ ওপৰত অধ্যক্ষ ডাঙৰীয়া, মেজ ডাঙৰীয়া, তাৰপিছত দলে ডাঙৰীয়া কিছু কথা ৰাখিছে। যদিহে আমার দেখা পুরাবানে প্রিয়ে জন মুড়িয়ার পূর্ণ জন এই জীবন কাহানিও সুখৰ উপহি জোনাই হৃদয়তে জীৱনী নিবিলাই। অ গুৰু কি আছিলে? হাতী লৈ যাবলৈ শ্ৰী শংকৰ গুৰু বালিতে বান্ধিলে ফৌজা, হে ৰাম ৰাম বালিতে বান্ধিলে ফৌজা। চকুৰি ভকতে চাপৰি মাৰিছে, আপুনি লগাইছে ঘোষা, হে ৰাম ৰাম আপুনি লগাইছে ঘোষা। অ গুৰু নাও হিমলোৱা বতা হিমলোৱা আৰু হিমলোৱা চৈ, হে ৰাম ৰাম আৰু হিমলোৱা চৈ। চৈৰে ভিতৰে গুৰুজন বহিছে, চৈৰে ভিতৰে গুৰুজন বহিছে। চকুৰি ভকতক লৈ, হে ৰাম ৰাম চকুৰি ভকতক লৈ। বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি? বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি? তুমি সাৰে আছা? সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰো বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে পোৰ, মাছ নিশা কোনে ৰাজ আলিয়ে আক্ষেপ কৰি যায়। বিষ্ণুৰাভা নাই, নিজাম চেলত তুমি সাৰে আছা, সাৰে আছে কৰ ইটাৰ দেৱা। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা।